এভৰিৱান মোৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। ময়ো ভালে আছোঁ আৰু এয়া ৰাতিপুৱা গা পা ধুই আহিলোঁ। আহিয়ে ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু এয়া ৰাতিপুৱাই হাজবেণ্ড ডিউটি গৈছে, সেইকাৰণে এতিয়া প্ৰথমতে মই চাহ একাপ খাই লওঁ, তাৰপিছত ভাতটো বনাই ল'ম। আৰু এয়া মই বনাবলৈ লৈছোঁ ৰাতিপুৱাৰ ভাত। এয়া আজি বনাম কণীৰ চব্জি। এয়া লোকেল কণী 3টা লৈ লৈছোঁ। আৰু মোৰ ৰাতিপুৱাৰ ভাত সাজ ৰেডি হৈ গ'ল। আজি বেলেগ বনোৱা নাই, কণীৰ চব্জি আৰু পাপৰ ভাজি। এতিয়া ভাতটো খাই লওঁ আমি। আৰু এইফালে চাওক, আমৰ আচাৰ মই ঘৰতে বনোৱা। ভাত খাই লৈ এয়া মই আহিছোঁ নদীৰ পাৰত। মানে আমাৰ খুৰী এজনীৰ লগত ঢেকীয়া চাব আহিছোঁ। আৰু হাজবেণ্ডো ডিউটি গৈছে সেইকাৰণে। আৰু এইফালে চাওকচোন, ঢেকীয়া গজাই নাই, অকণমান পাইছোঁ। বৰষুণ পৰিছে যে সেইকাৰণে 2এডাল গজিছে। এইফালে এইটো পুখুৰীৰ পাৰতে আমি ঢেকীয়া বিচাৰি আছোঁ। আৰু চাওকচোন, পৰিৱেশটো ইমান ভাল লাগে। আজি কেইদিনমানৰ পৰা অকণমানো ৰ'দে দিয়াই নাই। কেৱল বৰষুণ, কিন্তু আজি বৰষুণো দিয়া নাই এতিয়ালৈকে। আহি গ'লোঁ ৰুমত। আহি চাওকচোন, ইমান বতাহ মাৰি আছে। আৰু এতিয়া হাজবেণ্ড আহি গৈছে আৰু মই বনাই আছোঁ আজি চিঙৰা। এয়া ৰেডি হৈ গ'ল। অকণমানিকৈ বনাইছোঁ। আৰু এইফালে চাহ আৰু এয়া হ'ল গাখীৰ। চাহ খাই লৈ উঠি আমি ওলাইছোঁ বজাৰ যাবলৈ। অকণমান বজাৰ আছে, চব্জি বজাৰ কৰি আহোঁ। চব্জি বজাৰ কৰিলোঁ আৰু এতিয়া গৈ আছোঁ আমি মাছ বজাৰত। এয়া মাছ ল'ব আহিছোঁ ইয়াতে।
আৰু ৰুম আহি পাই এয়া খানা বনোৱাত বিজি। মাছটো ফ্ৰাই কৰি লওঁ প্ৰথমতে। এইখিনি মাছ ভজা হৈ গ'ল আৰু অকণমান আছে, সেইখিনিও ফ্ৰাই কৰি লওঁ। আৰু এয়া মিঠাই লৈ আহিছিলোঁ, এতিয়া চাহ খাওঁ আমি। আৰু এয়া ৰাতিৰ খানাৰ কাৰণে ৰেডি কৰি আছোঁ। বেঙেনা পুৰিছোঁ আৰু মাছ বনাইছোঁ সৰিয়হৰ লগত। এয়া চাওকচোন, চব্জিটো খাবলৈ বহুত টেষ্টি হৈছে। এতিয়া আমি ভাতটো খাই লওঁ। এইফালে বিন ফ্ৰাই কৰিছোঁ।